ভাত খাই দিলো স্টাৰ্টটা দিয়ে দিব লাগে দিয়ে দিয়ক এইয়া এই লক্ষ্য উদ্দেশ্যটো ভাল লাগিছে গছ ৰুবৰ কাৰণে মানে বৰশীত মাছ ধৰা প্ৰতিযোগিতা আয়োজন কৰিছে এই যে পুখুৰীটো দেখিছে এই পুখুৰীটোতে হ'ব মানে এটা ডাঙৰ মানে ফিচিং ইভেণ্ট মানে আপোনালোকক এতিয়া ডিটেইলছত কৈ আছোঁ তো চাওক মানে এইটো ডাক ফিচিং ইভেণ্ট 25 নৱেম্বৰ 2023 আৰু প্ৰাইজসমূহ চাওক বাপৰে 50,000 থাৰ্ড প্ৰাইজ আৰু ফাৰ্ষ্ট ছেকেণ্ড প্ৰাইজ কি জানেনে ফাৰ্ষ্ট প্ৰাইজ হৈছে এখন এল্ট্ৰ আৰু ছেকেণ্ড প্ৰাইজ এখন বুলেট পূৰা ডিটেইলছ কৈ আছোঁ কেনেকুৱা কি ক'ত হৈছে জেগাডোখৰ আপোনালোকক ভিডিঅ'টো চাওক একদম মজাকৈ আৰু এই বিশাল পুখুৰীত যিটো আপোনালোকক এতিয়া ক'লোৱেই যে ফিচিং কম্পিটিশ্যন আৰু এইফালে আছে কুসুম দা কেনেকুৱা ভাল ভাল খবৰ আৰু কেনেকুৱা কি আয়োজন কৰিছে আয়োজন মানে কি আৰু এইটো সকলোৱে জনাটো দৰকাৰ যিহেতু এইটো আমাৰ কোনো ব্যক্তিগত হেৰি নহয় এই কম্পিটিশ্যনটো যদিও আমি কম্পিটিশ্যনটো পাতিছোঁ আৰু আচলতে আমাৰ বৰ্ষপূৰ্তি আহি আছে সোণাৰু কৃষ্ণচূড়া আৰু পলাশ কাঞ্চনত আৰু আমি আচলতে বৰ্ষপূৰ্তিটোৰ কাৰণে আৰু যিমানবিলাক ইয়াত ফিচিং কম্পিটিটৰ থাকিব সকলোকে সদস্য ভৰ্তিও হ'ব এই কম্পিটিশ্যনৰ মাচুলেৰে আৰু আমাৰ অনুষ্ঠানটোলৈও তেখেতলোকক স্বাগতম জনাম মেইন যিহেতু ডেট লোৱাই হ'ল জানুৱাৰীত আছে আমাৰ জানুৱাৰী কিমান তাৰিখে আছিলে 20-21-22 আছে আৰু সেই তেনেকৈয়ে আৰু সেই অনুষ্ঠানটোৰ উদ্দেশ্যেহে আচলতে আমি ফিচিং কম্পিটিশ্যনখন আয়োজন কৰিছোঁ আৰু এই পুখুৰীটোতে মানে স্থানীয় আৰু মহিলাসকলৰ আত্মসহায়ক গোটে মানে মাছখিনি মেলি থোৱা আছে আৰু এই মাছখিনিকে লৈ পেলাই 25 নৱেম্বৰ দিনাখন ইয়াতে ফিচিং কম্পিটিশ্যন হ'ব স্টাৰ্টটা দিয়ে দিব লাগে দিয়ে দিয়ক এইয়া এই এনেকুৱা ব্লেক কালাৰৰ চক একদম জিলিকি থকা ৱা যোনজনে লৈ যাব তেওঁ আৰু কি ক'ম দেখিছে নাই সেই পাৰৰ পৰা সেই পাৰলৈ কিমান এটা ডাঙৰ পুখুৰী দি চাওক কিমান ডাঙৰ দেখিছে এইখনে গাড়ী দেখিছে চাওক লৈয়ে যাওঁ নেকি নাই এতিয়া লৈ যাব নোৱাৰিম মানে লৈ যাব নোৱাৰিম কেলৈ জানেনে এইখনৰ এতিয়ালৈকে কোন মালিক হয় এতিয়ালৈকে ওলোৱা নাই মানে এইখন দেখিছে পূৰা একদম এইফালে পূৰা ধুনীয়া একদম মজা এইটো যদি এতিয়ালৈকে মানে আমি কোনে নিয়ে এতিয়ালৈকে ক'ব পৰা নাই আৰু দেই বোলে চাওক সেইটো মই আৰু কি ক'ম আৰু জল্দি আহক জইন কৰক আৰু এনেকুৱা এখন নতুন একদম পিনপিনীয়া গাড়ী লৈ যাওক দেখিছে লৈ যাওক বঢ়িয়া আৰু এতিয়া এইফালে আছে এই ফিচিং কম্পিটিশ্যনৰ সভাপতি মানে অনুপ ককাইদেউ আছে অনুপ দা কেনেকৈ আয়োজনটো কেনেকুৱা কি আচলতে আমি এইটো যিটো ফিচিং ইভেণ্ট পাতিছোঁ ইয়াৰ উদ্দেশ্য হ'ল আমাৰ যিসকল লোকে ফিচিং কৰে মাছ ধৰে সেইসকল লোককো আমি এই সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ যিটো আমাৰ সংস্থা আছে সেই সংস্থাটোত আমি তেওঁলোকক জড়িত কৰিব বিচাৰিছোঁ আৰু এই যিটো 3,000 টকা যে আমি ইয়াত জইনিং ফিজ লৈছোঁ সেইটো আচলতে মাছ ধৰাৰ জইনিং ফিজ নহয় সেইটো আমাৰ সক্ৰিয় সদস্যৰ এটা অন্তৰ্ভুক্ত হ'বলৈ আমাৰ এটা অনুদান বুলি আমি ধৰি লৈছোঁ কাৰণ আমাৰ যিসকল শিল্পী সমাজ আছে সাংবাদিক বন্ধুসকল আছে আমি আছোঁ প্ৰকৃতিক ভাল পোৱা যিসকল লোক আছে সকলোৱে আমাৰ প্ৰত্যেক বছৰে আমি এটা বৰঙণি দিওঁ আৰু সেই বৰঙণিৰ যোগেদি আমি বৰ্ষপতি অনুষ্ঠান অনুষ্ঠিত কৰোঁ সোণাৰু কাঞ্চন কৃষ্ণচূড়া আৰু এই বৰ্ষপতি অনুষ্ঠানটো যে অনুষ্ঠিত কৰোঁ এইটো আমি জনসাধাৰণক প্ৰকৃতিক সুৰক্ষাৰ স্বাৰ্থত সজাগতা সৃষ্টি কৰিবৰ কাৰণেহে এইটো আমি আচলতে এই অনুষ্ঠানটো কৰোঁ এইটো কিন্তু সাংস্কৃতিক অনুষ্ঠান নহয় এই সাংস্কৃতিক মানে প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত যিসকল কণ্ঠশিল্পী আছে তেওঁলোকে গীতৰ মাজেৰে জনসাধাৰণক বুজাই দিয়ে যে প্ৰকৃতিক কিয় সুৰক্ষা কৰিব লাগে আৰু সেই উজনি অসমৰ প্ৰায়সকল শিল্পীয়ে এতিয়া এই মোৰ এই যি সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ এই অনুষ্ঠানটোত জড়িত হৈ গৈছে আৰু তেওঁলোকে সহায় সহযোগ কৰাৰ কাৰণে আচলতে আমি আপোনালোকে দেখিছে ৰাস্তাই গাঁৱে ভূঞে গোটেই সোণাৰু কাঞ্চন কৃষ্ণচূড়াবিলাক ডাঙৰ হৈছে তেওঁলোকে জনসাধাৰণক সজাগ কৰাৰ কাৰণে এইখিনি সক্ষম হৈছে আচলতে প্ৰাইজখিনি আপোনালোকক চিৰিয়েল কেটো দেখুৱালোৱেই ইয়াত থাৰ্ড প্ৰাইজৰ পৰা আছে চক ফ'ৰ্থ আৰু ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজটো গম পালে আৰু এণ্টি ফ্ৰিজ হ'ব 3,000 পাৰ পাৰ্চন অনলি পাৰ পাৰ্চনত 3,000কৈ দিব লাগিব পুখুৰীত ফিচাৰীত আপোনালোকে যোনটোত মাছ ধৰিব ইয়াত আত্মসহায়ক গোটেই মাছ মেলি থৈছে ইয়াত প্ৰায় 20-22 হাজাৰ মাছ মেলিছে ডাঙৰ হৈছে তাৰ পৰা আমি আচলতে লৈছোঁ সেই পুখুৰীত তেওঁলোকক আৰু ভেনু লোকেশ্যন হৈছে মনুকুনা অমৃত
সৰুবৰ ফিচাৰী মানে চৰাইদেউত এইডোখৰ একজেক্ট লোকেশ্যনটো চাফৰাই বুলি কয় আৰু এইডোখৰতে ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোঁ এজনী ছোৱালী বহুত ভাল পাইছিলোঁ এটালৈ পলাই গ'ল চুমানা পালোঁ হেনো দিনে ধৰি মদ খাব শিকিলোঁ ভাং খাব শিকিলোঁ চকুতে বেয়া ল'ৰা হ'লোঁ মই খাই লৈছোঁ লাল চাহ পুখুৰী পাৰত আৰু খুব মৰমৰ এজন ককাইদেউ বুলিয়ে ক'ম চক জীৱনৰ ৰং কেনেকুৱা খবৰ ভাল ভাল তোমাৰ খুব বেছি ভাল আৰু মানে এনেকৈ লগ পাম বুলি ভবা নাই আৰু মানে ইয়াত আজি কেনেকুৱা লাগিছে আমাৰ এইটো পৰিৱেশ বিশেষকৈ লক্ষ্য উদ্দেশ্যটো ভাল লাগিছে গছ ৰুবৰ কাৰণে মানে বৰশীত মাছ ধৰা প্ৰতিযোগিতা আয়োজন কৰিছে আৰু সফল হওক উদ্দেশ্যটো আচলতে খুব বেছি ধুনীয়া খুব বেছি ভাল লগা আৰু গোটেই অসমত যিহেতু আৰু বাকী কাম কেনেকুৱা চলি আছে কাম ৰাইজৰ আশীৰ্বাদত ভালে চলি আছে আৰু ভাল লাগিলে লগ পাই আকৌ লগ পাই থাকিম আমাৰ জীৱনৰ পৰিয়ালে যদি চাই আছে ভাইটিটোক অলপ মৰম আৰু আশীৰ্বাদ দিয়ক আমি তাকে আশা কৰিছো আকৌ লগ পাম ন 25 তাৰিখে লগ পাম আৰু আপোনালোককো দেখুৱাম আৰু এইফালে দেখিছে গাড়ী চক নতুন গাড়ী দেখিছে চক মনে জাগে হে যৌৱনৰ লগৰী গে হে যৌৱনৰ লগৰী গে হে পতাবনে জানো গাপি ইভেণ্টটোৰ লগত এজন ককাইদেউ খুব ওতঃপ্ৰোতভাৱে জড়িত নমস্কাৰ পোনপ্ৰথমে তোমাৰ চেনেলৰ পৰা মই সকলো অসমবাসী ৰাইজক তথা আমাৰ ওচৰ চুবুৰীয়া অৰুণাচল মেঘালয় নাগালেণ্ড সকলোকে নিমন্ত্ৰণ জনাইছোঁ আমাৰ এই যি ফিচিং ইভেণ্ট পাতিছোঁ আৰু এই ফিচিং ইভেণ্টটোৰ মহৎ লক্ষ্য উদ্দেশ্য হ'ল এটাই আমাৰ সোণাৰু কৃষ্ণচূড়া কাঞ্চন যি গছক লৈ আমি অনুষ্ঠানটো পাতোঁ সেই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আজি ফিচিং ইভেণ্টটো ৰাখিছোঁ এই ফিচিং ইভেণ্টটোৰ পৰা যি মূল্য ৰাহি হ'ব সেইখিনি আমি বেলেগ কামত একো ইউজ নকৰোঁ আমি গছ পুলি ৰোৱাত ইউজ কৰিম আৰু লগতে আমাৰ এই যিটো ফেষ্টিভেল হ'ব ফেষ্টিভেলটোত আমি খৰচা কৰিম তো সকলোৱে আহক আমাৰ এই ফিচিং ইভেণ্টটোত জইন কৰক আৰু কি মাছ আছে অলৰেডি আমাৰ মহিলাখিনিৰ পৰা আপোনালোকে গম পাইছে এইটো এটা অমৃত সৰোবৰৰ পৰা হোৱা এটা ফিচাৰী হয় ইয়াতে বহুতখিনি মাছ মেলা হৈছে আৰু কি মাছ আছে অলৰেডি গম পাইছে আপোনালোকে তো আহিব আৰু আপোনালোকে ইয়াত অংশগ্ৰহণ কৰিব বুলি সাদৰে নিমন্ত্ৰণ জনাইছোঁ আৰু ইয়াত এনেই আনুমানিক কিমান কেজিমানলৈকে মাছ ওলাব ইয়াতে আপোনাৰ আমাৰ যিখিনি গোটৰ মহিলাখিনি তেওঁলোকৰ পৰা আমি জানিব পৰা মতে আমি ইয়াতে ৰূপচন্দা 7 কেজি 8 কেজিলৈকে আছে বুলি কোৱা শুনিছোঁ আৰু বিশেষকৈ ইয়াতে লোকেল মাছ যিখিনি শল মাছ বৰালি মাছ সেইখিনিতো লোকেল যিখিনি বিলৰ পৰা হয় সেইখিনি মাছো ইয়াতে আছে বুলি আমি জানিব পাৰিছোঁ খুব এজন মৰমৰ ককাইদেউক লগ পালোঁ ইয়ালৈ আহি এই ৰাতুল জিচু দা কেনেকুৱা খবৰ বহুত ভাল লাগিছে আৰু ইয়াত এই পৰিৱেশটো কেনেকুৱা লাগিছে মোক ভাল লাগে কাৰণ নিজে চৰাইদেউ জিলা মই সদায় আহি ভালে পাওঁ প্ৰত্যেকটো গলি হওক প্ৰত্যেকটো ৰাস্তাত হওক যেতিয়াই যাওঁ ন কিবা এটা মোৰ আপোন লাগি থাকে মই ৰাতি 12:30 অকলে যাওঁ খুব ভাল লাগে তাকে তোমাক লগ পাই গ'লো আজি ভাল হৈছে টুপিটো কেলে পিন্ধি আছো টুপিটো এনেই পিন্ধি আছো মানে চুলিখিনি অকণমান টকলাকে কাটি দিলোঁ নাই ক'ত টকলা আছে ধুনীয়া হৈ আছে বাকী কেনেকুৱা চব ঠিকেই চলি আছে আপুনি ভিডিঅ' বনাইছে কিন্তু মাছ ধৰিছে নাই মই আজিলৈকে ধৰা নাই ঘৰত কিন্তু আমাৰ তোমাৰ বৰশী 24টামান আছে কিন্তু মানে অভিজ্ঞতা আছে অভিজ্ঞতা মানে আমাৰ দেউতাই মাৰে মই মাৰিবলৈ টাইম নাপাওঁ আৰু কি হয় আমি এতিয়া ভিডিঅ' কৰিব মাতি দিয়ে নাই কৰিব মাতিলে মানে কি আমি বৰশী বাঢ়িলে মানে যদি কেনেবাকৈ পাই যাওঁ সেইটো মেকিং বুলি ভাবিব সেইটো আমি খেলিবলৈ সুযোগটো নাপাওঁ সেইটোৱে কথাটো আৰু এনেকৈ ফিচিং কম্পিটিশ্যনৰ যিটো আয়োজন এনেকৈ আয়োজন চলি আছে আৰু আপোনালোকে আহক আৰু যিহেতু আজিৰ পৰা টিকেটসমূহ অনলাইন যোগে মুকলি কৰি দিছে ডেছক্ৰিপশ্যনত আপোনাৰ হোৱাটছআপৰ নম্বৰটো বা কণ্টেক্ট নম্বৰটো দি দিম তাত আপোনালোকে কণ্টেক্ট কৰি কেনেকৈ অনলাইন যোগে টিকেটসমূহ বুকিং কৰিব পাৰিব তাত চাই ল'ব ধুনীয়াকৈ আৰু এই কাৰ্যসূচীটো আচলতে ইমান এটা ধুনীয়া মহৎ উদ্দেশ্য আগত ৰাখি পেলাই এই দ্য ফিচিং ইভেণ্টটো এইটো পাতিবলৈ লোৱা হৈছে আৰু আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু বহুতে আচলতে গম পাওক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটাটো কৰিবই আৰু কমেণ্ট কৰক